হেল্ল' গাইজ, ইটছ মি স্নেহা। ৰাতিপুৱা ফ্ৰেছ হৈ কলেজলৈ ওলালোঁ। এজ এ ষ্টুডেণ্ট এণ্ড এজ এ ডান্স অৰ টিউশ্যন টিচাৰ মোৰ ৰাতিপুৱা কলেজ দেন টিউশ্যন দেন পঢ়া এনেকৈয়ে চলি থাকে। পঢ়াৰ লগত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছসমূহ কৰি থাকিলে ভালেই দিয়কচোন। দেন ফাৰ্ষ্ট ক্লাছটোত সোমালোঁ আমি। আৰু এটা কথা, ক্লাছ কৰি 10টাতে কেণ্টিনত নোসোমালে ইটছ লাইক বিৰিয়ানী খাইছা উইদাউট ৰাইতা। মই বেয়া পাওঁ, এইটো বেলেগ কথা। নট বিৰিয়ানী বাট ৰাইতা। এট দ্য টাইম মাই ফ্ৰেণ্ড ৱাজ লাইক, মোক আজি শকত লাগিছে কেমেৰাত, বাট ফৰগেট ইট। দেন ক্লাছলৈ ছাৰ আহিছেহি চাবলৈ আমি কি কৰিলোঁ জানে? উল্টাকৈ খোজকাঢ়িছোঁ যাতে ফুৰাও হওক আৰু ছাৰ আহিছেনে নাই ক্লাছটো আমি চাই থাকিব পাৰোঁ। অলপ ক্ৰিঞ্জ টাইপ এক্টবোৰ নকৰিলে কলেজত থকাৰ কোনো ভেলুৱেই নাথাকে, নহয় জানো? সকলো হাঁহি ধেমালি কৰি এতিয়া ঘৰলৈ বুলি ওলালোঁ। আফটাৰ স্পেণ্ডিং মাই ডে উইথ এ স্মাইল ঘৰত আহি গান গাবলৈ ল'লোঁ। চেঁচা চেঁচা আঙুলি এয়াইতো নহয় বাৰু বাদ দিয়ক, পাছত শুনিব। আকৌ লগ পাম নেক্সট ব্লগত। বাই বাই গাইজ।